বিউটি বাই শিকোৱা গান এটাই গাইছো দেই মই বৰ বেছি ভালকে গাব নাজানো গাম দাদা আপোনাৰ জোৰতে গাই আছো ইয়াত মই নাগাম বুলি ভাবি আছিলো দেখা নাই ইমান দেৰি মনে মনে আছিলো মই সব ঠিকে চলি আছিল বিউটি বাই কৈ আছে কিবা আমাৰ তৰা মায়ে কৈ আছে কিবা মই মনে মনে চাইডত ৰখি আছো হাঁহি দেখুৱাই আছো বোলে মই হাঁহিলে ভাল লাগে হাঁহি হাঁহি দেখুৱাই আছো আকৌ আপুনি কিয় চাইডৰ পৰা চিঞৰি দিলে গান গোৱা এটা মইতো গাব লাগিব কি মই হাঁহিলে আপোনাৰ উপস্থিতি হৈ যায় খুৰা দাই পকিলে কিহৰ কাৰণে এজনীক বা বুলি মাতিছে এজনী বায়েৰে কোনটো এংগলৰ পৰা বায়েৰে খুৰাটো এইটো ইয়াৰ হ'ব আহক বহুত বহুত ল'ৰা গালক এনেকে চুমা দি পতাবলৈ বিচাৰি থাকে একদম চব অনুষ্ঠানত এনেকেই এইবোৰ পতি নাযাব দেই এইটোতে তুমিওতো দি দিলা এতিয়া জেগাত দিছো হয়নে মই মাল জেং আছো জেগাত দিব পাৰো ৰস পাইছে দেখা হ'ব মই গাম এতিয়া নাচিব দেই গাইছো ৰখি দিয়ক গান চান পাহৰাই দিছে বাতি ভৰাই চিৰা খাবি বাহৰ চুঙাৰ দৈ বাহৰ চুঙাৰ দৈ আকৌ ছোৱালী আনিবি ককাই কি এই ছোৱালী আনিবি ককাই নি নানা চাই বাইলুঙৰ নিচিনা চাই জহনীহেঁত এই ছোৱালী আনিবি ককাই আমাৰ ৰিচা চাইজৰ চাই খৰচ কমি যায় ঐ মোৰ নিচিনা নেলুহি ছিগিবগৈ এতিয়া ইমান চিঞৰিছে ইমান ৰিচা বাইদেউক লাগিব বুলি চিঞৰিছে কিন্তু মোৰ গাঁৱৰ ভাইটি মই এইপিনে মোক কৰিব পৰা নাই এনেকৈ আছো লাজ লগা নাই ককাইটোৰ আগত এনেকৈ নাই লগা বা বাইলুং হৈছে ইমাৰ্জেঞ্চি মাল বাইলুঙক বনাইছিল ভগৱানে বাইলুঙক মতা এটাই বনাইছিল মানে আমাৰ যে বিয়াবিলাকত মই কৈ দিওঁ মাজতে বিয়াবিলাকত যে এনেকুৱা হয়নে নহয় মানে 200 মানুহ এষ্টিমেট আছিল 500 মানুহৰ কিন্তু ঘপককৈ গম নাপাকে 1000 মানুহ হৈ গ'ল 500 মানুহ ক'ৰ পৰা আহে তেতিয়া যে ৰিচিপশ্যনত খোৱা বোৱা লৈ পেলাই দৌৰি নহয় জানো গৃহস্থ এইপিনে দালিখন ভাজি এনেকুৱা বাইলুং হৈছে তেনেকুৱা ওপৰত যেতিয়া মানুহ বনাই থাকে ঈশ্বৰে পৃথিৱীলৈ পঠিয়াবলৈ চব কাষ্টিং কৰি পঠাই ন বোলে গোলাঘাটত ইয়াক জন্ম দিব লাগে তেতিয়া মানে সঁচাকৈ মানুহৰ অভাৱ হৈ গ'ল তেতিয়া মানে মাংসবিলাক গোটাই পেলাই মানে ওপৰত স্বৰ্গত দেৱতাসকলে মানুহ বনাই আছে তেতিয়া ইমাৰ্জেঞ্চি কৈছে ইপিনে গোলাঘাটত ছোৱালীজনী দিব লাগে কি হ'ল কৈছে নাই মাংস টুকুৰা এটাহে আছে কৈছে সেইটোকে পঠাই দে এতিয়া বাইলুঙক দেখিলে কেনেকুৱা লাগে মই কওঁ আমাৰ মাইকী মানুহ মহিলাখিনিয়ে গম পাব পাছদিনাখন খাবৰ কাৰণে আগদিনাখন আটা মাৰি যে টুকুৰা এটা ফ্ৰিজৰ ভিতৰত থোৱাই দিয়ে বাৰু আন্ধাই মুন্ধাই লগ পাম এই সোপাক ফলা বাহিৰে কোবাম নহয় বাকলি ঠেকেচিব আকৌ বা তুমি কোবালে ভাল লাগে ভাইটি শুই দিয়া গছকি দিয়ক বাইলুং মানে কেকেচাৰ বাইলুঙক বাইলুঙক 2জনী ধৰে আৰু ইয়াক বিয়া পাতিবলৈ বেছি কষ্ট নাই চৰকাৰী চাকৰি নালাগে খালি ভঁৰাল 3টা লাগিব দুটাৰ কাৰণে বা বুলিও মাতিছে আই লাভ ইউ বুলি কৈ আছে কিয় কনফিউজ কৰি আছ ল'ৰা ভাল পাওঁ বুলি আই লাভ ইউ ক'বলৈ কিহৰ বা আই লাভ ইউ আকৌ বাই নে হেৰি শিঙি মাছ নহয় মই এতিয়া আৰু এজন আমাৰ মাজত আছে মই মঞ্চলৈ মাতি দিওঁনে আপোনালোকে চিনি পায় মই মাতিম কোন বাৰু ধৰিব পাৰিছেনে এই মঞ্চ আপোনালোকৰ মৰমৰ ঐ ৰাম আপোনালোকৰ এইটো কি মানে কি তই শুনি না লোৱা যেতিয়া আমি কৈছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লুটুকণ চবেই এতিয়া বেলেগৰ মঞ্চলৈ চাই বেলেগৰ মাতিলে মঞ্চলৈ চাই তোক যেতিয়া কৈছোঁ লুটুকণৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চবেই বাঁহ গছলৈহে চাইছে
এইবিলাক বাদ দিয়ক চুচ আহিছে নাই সুস্মিতা মোক চুচক লাগে অ' মাই গড গোটেই মকা আছে চুচ নাই মই ইয়াত আহি কি কৰি আছো? চৰিত্ৰ সলনি নহ'ল ন দেহৰ বাৰীত সুস্মিতা পকৰত ৰাধাত আকৌ ৰাধা পকৰতে লাগিলি দেখোন তই বাকী ৰাধা চাই আছে নে সকলোৱে আমাৰ কাৰণে জুচ এটা হাত চাপৰিলে কি ফটফটনি অ' জুচ এটা হাত চাপৰ লগাই দিয়ক বোলে একে একে দুই পহু গোটা বাসী জানো বুজো তথাপিতো ডুবো পানীৰ মাজত আমি শিহু সপোনৰ ঘৰ আজি বানপানীৰ তলত গেলা পানী সোমাইছে অডিমাৰ চিডিজত গেলা পানী সোমাইছে অডিমাৰ চিডিজত মাৰ্চিডিজত কুম ৰৈ ৰৈ বিনালে গুৱাহাটীবাসীয়ে বানপানী যাব কেতিয়া কোটি কোটি টকাৰে ভৰলো খান্দিলে তথাপি নহয় পানী নাইকিয়া জানো বুজো তথাপিতো ডুবো আমাৰ MLA হৈছে ডিপ্লু আপোনালোকে বেহাৰবাৰী আউটপোষ্টৰ এইসকলৰ ভিডিঅ' চাই বাৰু কেনেকুৱা পালে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে সেইকাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ যিহেতু মই আপোনালোকলৈ আগৰ পৰা বেহাৰবাৰী আউটপোষ্টৰ যিকোনো ভিডিঅ'য়ে দি আছোঁ গতিকে সঁচাকৈ বেহাৰবাৰী আউটপোষ্টখন চাই বহুত বেছিয়ে ভাল লাগে হয়তো মই যেনেকৈ ভাল পাওঁ তেনেকৈ হয়তো সকলোৱে ভাল পায় আৰু মই সেইকাৰণে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ভিডিঅ' দি আছোঁ আৰু দি যাম এনেকৈ যাতে আগবঢ়াই লৈ যায় ঠিক আছে মোৰ ক'বলগীয়াখিনি ইমানেই বাই জয় অসম